Hi, welcome to my new blog. আজি জুবিন দা আজি আমাৰ মাজত নথকা এমাহ পাৰ হৈ গ'ল আৰু আজি দিৱালী তেনেকুৱা লগা নাই যে যিটো আমি প্ৰতি বছৰে যিটো আমাৰ দেৱালী বুলি ক'লে যিটো আমাৰ আনন্দ বা ফূৰ্তি লাগে কিন্তু সেই একেটাই কিন্তু এই বছৰ তেনেকুৱা হোৱা নাই। কিন্তু সেইটো অকল মোৰ নহয়, গোটেই অসমবাসী চবৰে হোৱা নাই। আগতে ক'ৰবাত ওলাই গ'লে কেনেকুৱা কোনোবাই বোম ফুটাই কিবা কৰে, সেই পৰিৱেশটো এইবাৰ যে নাইকিয়া হৈ গ'ল। আমি দেৱালী বনাম যোনদিনাখন জুবিন দাই ন্যায় সম্পূৰ্ণৰূপে পাব, সেইদিনাখন আমি প্ৰতি বছৰে যিমান দেৱালী কৰোঁ তাতকৈ বেছি দেৱালী পাতিম। যোনদিনাখন আমাৰ জুবিন দাই ন্যায় পাব। আপোনালোকক ছাইডত দেখিছে জুবিন দাৰ ফটো আছে, ওপৰত লিখা আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। যদি কোনোবাই লিখিব জানে এনেকৈ লিখক আৰু কমেণ্ট বক্সত ভৰাই দিয়ক। আৰু আমি যোনদিনাখন ন্যায় নাপাওঁ সেইদিনাখন আমি মাত মাতি থাকিমেই। আমি মাত মাতি কিন্তু চবেই থাকিব, গোটেই অসমবাসীয়ে মাত মাতিবই। আৰু এইটোৰ ওপৰত এতিয়াতো একমাহ হৈ গ'ল আৰু কিমান মাহ হ'ব সেইটো আমাৰ বেছি ভয় লাগিছে যে বেছি দিন নহওক দে, একমাহ পাৰ হৈ গ'ল আৰু পিছত দুদিনমানৰ পিছত 2 মাহ পাৰ হ'ব, 3 মাহ পাৰ হ'ব, এনেকৈ বাঢ়ি গৈ থাকিলে লাষ্টত গৈ চিএম গণমত সিদ্ধাৰ্থ এনেই মুকলি আকাশৰ তলত বহি ফুৰিব। সেইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। সঠিক তদন্ত হওক, দোষীয়ে শাস্তি পাওক, তাৰপিছত আমি ধুনীয়াকৈ দেৱালী পালন কৰিম। আজি দেৱালী তেনেকৈ নাই আৰু আপোনালোকক হেপী দেৱালী থাকিল। আৰু ব'লক এতিয়া ধুনীয়াকৈ আপোনালোকক এইবছৰতো তেনেকৈ বোম চোম কিনা নহ'ল আৰু মন চন ভাল নহয়, কিন্তু আপোনালোকক যিটো যোৱা বছৰ যিটো বোম ফুটাইছে তাৰ ওপৰত আপোনালোকক অলপ ক্লিপ দেখুৱাই দিম, আপোনালোকে চাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, আকৌ এবাৰ কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট বক্সত লিখি দিয়ক। আৰু এইটো আপোনাৰ হেছটেগ ছ'চিয়েল মিডিয়াত দিয়ক। আৰু এইটো ৱৰ্ল্ডৰ নাম্বাৰ 1 জাষ্টিছ বিচৰা প্ৰথমজন ব্যক্তি হ'ব জুবিন দা। আমাক ন্যায় লাগিব, আমাক সোনকালে ন্যায় লাগে। বহুতে মাত মাতি আছে কিন্তু আমাক বেলেগ কথা আমি একো নুশুনো, আমাক মুঠতে ন্যায় লাগে। আৰু যোনদিনাখন ন্যায় পাম ইয়াতকৈ ডাঙৰ দেৱালী পাতিম আমি চবেই। ব'লক ভিডিঅ'টো এনজয় কৰক। মজা যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটা ধুনীয়াকৈ লাইক কৰি দিব। আৰু আকৌ লাষ্টবাৰৰ কাৰণে আপোনালোকক কৈছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো প্ৰথমতে লিখা আছিলে তেনেকৈ চবেই লিখক আৰু আমি অতি সোনকালে আমি জাষ্টিছ পাম। আমি সেইটোৱে কামনাই আজি ভিডিঅ'টো শেষ কৰিছোঁ আৰু এটা নতুন ভিডিঅ' আপোনালোকক পাম। থেংক ইউ।